নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক এটি মই ভিডিঅ' আগবঢ়াইছোঁ। এই ভিডিঅ'টি শ্বাহৰুখ খান নামৰ যিজন ল'ৰাই চিকিৎসাকৰ্মীক প্ৰহাৰ কৰিছিল সেই ল'ৰাজনৰ ভিডিঅ' হয়। আপোনালোক সকলোৱে ভিডিঅ' শ্বেয়াৰ কৰক আৰু অনতিপলমে যাতে এই ল'ৰাজনক চিনাক্তকৰণ কৰি প্ৰশাসনে উচিত শাস্তি অৱলম্বন কৰে সেই হেতুকে আপোনালোক সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ। বাবু আমি আছো তো শাহৰুখ মই কথা পাতি আছো তোৰ লগত। শাহৰুখ মোটা নাই গেলা শাহৰুখ বুজি নাপাবা বুজি পোৱা চলি এটা কেনে কৈছা নো কেনে কৈছা তই শাহৰুখ আকমা আছে মা এক চিডুৱা হাতে আহি আছে মা এক চিডুৱা বুজি কেন তই মা এক চিডুৱা তই বুজি পোৱা চলি এটা শাহৰুখ বুজি মা এক চিডুৱা তই শাহৰুখ শাহৰুখ বুজি পাই না নাপা তই কেলা বুজি পাব লাগে কিছুমান কথা বাইদেউ গো বুজি পাব লাগে কিবা কাৰণত আছি দে তই ভালকৈ কৰিবলৈ পঠাই দি অসুবিধা নাই ন মই আছো নে নাই তোৰ তই না তাত গামোৰা আছি মই আছো কথাটো নুশুনাই মই বয়াকে কৈছো নেকি নাই নাই ঠিকে আছে তোৰ কথাটো ঠিকে আছে বুজি পাইছো তোৰ কথাটো মই বাৰ বাৰ কি কৰিবা আমি মেজৰত আছো এতিয়া ফোন মাত দিল তাৰ মোটা যাব ধকৰা লাগাৰ ফোন কৰিলো মই ফোন মাত দিয় ইটো আহিব বহুত দিন মইতো দেখো গম পাইছো পুলিচ মই যি কৈছো তাকে শুনছো তই মই যি কৈছো তাকে শুন ছেভ কৰিব লাগে যা এতিয়া যা পুলিচ আহিব যা